মই ডিউটি অন কৰি ফাৰ্ষ্ট অৰ্ডাৰটো এতিয়া আৰ্যনগৰত লৈ আহিছোঁ দিবা। মই ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আহিছোঁ ইয়াতে অৰ্ডাৰটো দিবা। ভিতৰত যাই অৰ্ডাৰটো দি ইয়াৰ পৰা যাম মই। গাইজ ভিডিঅ'টো সকলোকে চাব আপোনালোকে, তো বলক তেন্তে ভিডিঅ'টো বলম নকৰে আৰু। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল মনীষ ব্লগ। পুনৰ আকৌ আপোনালোকৰ ওচৰলৈ মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আজি আপোনালোকক মই জমেট'ৰ অৰ্ডাৰবিলাক দিয়া নেটখন মানে ক'ত ক'ত যাওঁ মই জমেট' ডিউটি টাইমত সেই জেগাবিলাক আপোনালোকক দেখাম, গতিকে আপোনালোকে শেষলৈকে চাব। গোটেইখিনি গুৱাহাটীৰ ক'ত ক'ত যাওঁ মই উলিয়াই আপোনালোকক দেখাম। এতিয়া মই বৰ্তমান আছোঁ উজান বজাৰ, আৰু ইয়াৰ পৰা ৰবীন্দ্ৰ ভৱনৰ ওচৰত ম'ম' ঘৰত অৰ্ডাৰ লাগছি, সেইটো অৰ্ডাৰ দিবা যাম মই একেয়া জাজপুৰত পল্টন বজাৰ, গতিকে চাই থাকিব আপোনালোকে। মই আছোঁ ৰবীন্দ্ৰ ভৱনৰ ওচৰত এখন ম'ম' ঘৰ। এইখন ম'ম' ঘৰত মই অৰ্ডাৰ নিবা আহিছোঁ। অৰ্ডাৰটো লৈ লওঁ, লৈ কিনে কাষ্টমাৰ লোকেশ্যনত মই দিবা যাম অৰ্ডাৰটো। মই আহি দীঘলী পুখুৰী পালোঁ। ষ্টেচন ৰোডৰ পৰা আহি এইটো দীঘলী পুখুৰীৰ ট্ৰাফিক পইণ্ট, আৰু এইখন দীঘলী পুখুৰীৰ পাৰ। ভূপেন হাজৰিকাৰ মূৰ্তিটো ইয়াতে ধুনীয়াকৈ থৈ দিছে, আৰু এইখন গেট। ইয়াতে বহুত মানুহে আহে পাৰ্কত। সন্ধিয়াটো বেছি মানুহ হয়, দিনত বেছি মানুহ নহয়। আৰু এইটো ৰাস্তাইদি গাড়ী অহা যোৱা বন্ধ কৰি থৈ দিছে পাৰ্কখনৰ কাৰণে। আপুনিও আহিব পাৰে কেতিয়াবা পাৰ্কখনত। মই আহি এই গুৱাহাটী ক্লাব পালোঁ। এইটো গুৱাহাটী ক্লাবৰ চাৰ্কেলটো আহি পাইছোঁ। G20ৰ কাৰণে এই গোটেই বাহিৰা দেশৰ পতাকাবিলাকো ইয়াত বনাই থৈ দিছে, সজাই থৈ দিছে, আৰু বঢ়িয়া মানে একদম ধুনীয়া দৃশ্য এটা বনাই থৈ দিছে গুৱাহাটী ক্লাবৰ চাৰ্কেলটোত। চাওক আপোনালোকে। মই আহি পল্টন বজাৰ পালোঁ। এই ট্ৰাফিক পুলিচৰ আগেদি গুচি আহিলোঁ। এইখন পল্টন বজাৰৰ মাজেদি গৈ আছোঁ। পল্টন বজাৰৰ এইটো নেপালী মন্দিৰ আহি পালোঁ মই। এইখন আৰ্যনগৰৰ নতুন ব্ৰিজখনৰ এইটো আৰম্ভণি ব্ৰিজখন। এইখন মই চাইডেৰে গৈ আছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰি আছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিব লগা নতুন ভিডিঅ' নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাই যায়। তো গাইজ, মই কালাপাহাৰত আহিলোঁ। ইয়াতে অৰ্ডাৰ ডেলিভাৰী দিব লগা আছিল, দিলোঁ। আৰু এতিয়া মই যাই আছোঁ আৰ্যনগৰ, তাতে অৰ্ডাৰ এটা পিক আপ কৰিব লাগে। মই যাই আছোঁ কালাপাহাৰৰ পৰা আৰ্যনগৰলৈ অৰ্ডাৰটো পিক আপ কৰিব। আজি মানে মোৰ আৰ্যনগৰতে বেছিভাগ অহা যোৱা কৰি আছোঁ, তাতে অৰ্ডাৰবোৰ ইফালে সিফালে দিব লগা হৈছে, গতিকে আজি বেলেগত বেছি যাব লগা হোৱা নাই। গতিকে ইয়াতে আৰ্যনগৰতে ইফালে সিফালে ঘূৰি আছোঁ। যদি বেলেগত যাওঁ সেইখিনিও আপুনি দেখা পাব, চাই থাকিব সকলোকে ভিডিঅ'টো। এতিয়া আন্ধাৰে হৈ গ'ল। মই আহি এই ফেঞ্চি বজাৰ আহি পালোঁ। এইটো জেল ৰোডৰ ৰাস্তা। তো মই এইফালে গৈ আছোঁ অৰ্ডাৰ ল'বলৈ। জমেট'ত অৰ্ডাৰ দি থাকোঁতে গমেই নাপাওঁ ক'ত পঠাই দিয়ে। মানে কেতিয়াবা নতুন জেগাতো যাই পাওঁ য'ত চিনিয়ে নাপাওঁ, লোকেশ্যন চাই গৈ থাকোঁ আৰু মানে। মই আহি ভৰলু মুখ পালোঁ। এইখন ভৰলু নদীৰ ওপৰৰ দলংখন ৰং কৰি কিনে নতুন যেন দেখা হৈছে। ইয়াতে ম'মৰ ঘৰ বুলি এখন ৰেষ্টুৰেণ্ট আছে, সেইখন ৰেষ্টুৰেণ্টত মই অৰ্ডাৰটো নিব আহিছোঁ। মই ৰেষ্টুৰেণ্টখন আহি পালোঁ। এইখন ম'ম' ঘৰ ৰেষ্টুৰেণ্ট। ইয়াতে অৰ্ডাৰটো মই পিক আপ কৰি ল'ম, আৰু ইয়াৰ পৰা কাষ্টমাৰক মই দিবা যাম। মই আছোঁ এতিয়া পটাহিলামবাৰী।
কেতিয়াবা মানে কি হয় অলপ অলপ কৰি আগে আগে যাওঁতে মালিগাঁৱে যাব পাওঁ অৰ্ডাৰ দিবা মই মানে এনে বেছি দূৰ নিদিয়ে 5-6 কিলোমিটাৰ দিয়ে কিন্তু এটা কৰি যাওঁতে একদম মালিগাঁও যাই পাওঁ কেতিয়াবা মই গ'লে দেখাম আপোনালোকক মালিগাঁও যদি অৰ্ডাৰ দিব যাওঁ সেইখিনিও ভিডিঅ' কৰি দেখাম তো আহি মই এতিয়া ফাঁচি গ'লোঁ জামত লাহে কৰি চাইডেদি ওলাই যাব লাগিব চাইকেলৰ আমাৰ বেছি প্ৰব্লেম নাই মানে কেনেবাকৈ হ'লেও যাব পাৰোঁ কিন্তু বাইক হ'লে বা বেলেগ গাড়ী অসুবিধা হয় বহুত গুৱাহাটীত মানে জামৰ কাৰণে বহুত প্ৰব্লেম হয় জামৰ কাৰণে বহুত অসুবিধা ইফালে যাওঁত তথাপিও আৰু মানে কেনেবাকৈ ফাঁকে যাই থাকোঁ আৰু আমি অৰ্ডাৰ দিব চাইকেলেদি পাতি হৈ যাই আছোঁ উলুবাৰীত যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ ভিজিট কৰি আছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকে নটিফিকেশ্যন আগতীয়াকৈ পাই যায় চাওক ইয়াতেও যাম চেৰাপভাটি আৰ্যনগৰ আজি চাইডৰফালে যামেই যাম যাবা দি না হয় जाम तमाम जाम ये सब तो पूरा जाम है एकदम इंशाल्लाह भाई जगह है साइड से काट जाम সিফালে নগ'লো জাম আছিল এইটো 1000 ৰোড হৈ যাম মই উলুবাৰী গাইজ মই আছোঁ আপোনাৰ উলুবাৰীত ইয়াতে অৰ্ডাৰ এটা দিব আহিছিলোঁ গতিকে মোৰ ডিউটি টাইম শেষ হ'বই আৰু লাষ্ট অৰ্ডাৰ এটা দিওঁ মই আছোঁ উলুবাৰীত আৰু ইয়াতে অৰ্ডাৰ এটা লাগছে মোৰ অৰ্ডাৰটো মই পিক আপ কৰি ফেঞ্চি বজাৰত যাম student অৰ্ডাৰটো ল'লোঁ মই লাষ্ট অৰ্ডাৰ মই ফেঞ্চি বাজাৰ যাওঁ চাব আপোনালোকে মই ফেঞ্চি বাজাৰ যাই আছোঁ উলুবাৰী হৈ গুৱাহাটীত G20 বুলি মই চাৰিওফালে পোষ্টাৰ দেখি আছোঁ কিন্তু G20 মই ভালকৈ জানা নাই কি এইটো প্ৰগ্ৰেম মানে G20ৰ কাৰণে গুৱাহাটীখন একদম নতুনকৈ বানৰ নিচিনা কৰিছে এতে অভাৰব্ৰিজখনো একদম কালাৰ চালাৰ কৰি লাইট চাইট একদম কালাৰিং লাইট দি ধুনীয়া লগা কৰি থৈ দিছে জাপি এই বাঁহৰে বেৰা দিছে এইখন ৰেড ছিগনেল দিয়াৰ কাৰণে ৰৈ থাকিব লগা আছিল গতিকে গ্ৰীণ ছিগনেল দিলে যাব পাৰিম মই অভাৰব্ৰিজ হ'লেও দেখাত মজা লগা কৰিছে একদম মই আহি পল্টন বজাৰ এই বিশালখন আহি পালোঁ এইখিনি জেগা তো এতিয়া মই ইয়াৰ পৰা ৰাইট চাইডে যাম ফেঞ্চি বজাৰৰ ফালে চিধাই গ'লে আপোনাৰ ভৰলুমুখ পায় ব্ৰিজখনৰ ওপৰত লাইট নাই এটা ইমান আন্ধাৰ হৈ আছে গোটেই ব্ৰিজখনে আন্ধাৰ কৰি ৰাখিছে লাইট এটা দিব পৰা মই সোমালোঁ এতিয়া লাখ টকীয়া ইয়াৰ পৰা ষ্টাৰ্ট
ষ্টেচনৰ এইফালে মই লাখটকীয়াৰ ফালে সোমালোঁ। কাষ্টমাৰজনে পিছফালেদি আহি অৰ্ডাৰটো লৈছে। সেই গুণাৰ বেৰাৰ ওপৰেদি অৰ্ডাৰটো লৈছে কাষ্টমাৰজনে, মানে গেটখন আগফালে দি আছে সেইকাৰণে পিছফালেৰে আহিলে। অৰ্ডাৰটো দিলোঁ মই কাষ্টমাৰক। মই ফেঞ্চি বাজাৰত আছোঁ লাখটকীয়া, গতিকে ইয়াতে লাষ্ট অৰ্ডাৰটো মই দিব আহিছোঁ আৰু এইটো অৰ্ডাৰ দি কিনে মই ৰুমত যাম ভিডিঅ' অফ কৰি। তো আজি ইমানখিনি আছিল মোৰ। আৰু লগ পাওঁ আপোনালোকক অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ বিদায়।